ঠিক আছে দিয়া, কামবিলাক ঠিকে ঠাকে চলি আছেতো, সিহঁতৰ কামখিনি লৈ ল'বা। ছাৰ সোমাব পাৰিমনে? অঁ আহা, বহা। কোৱা টোটন, এখেত বা কোন? ছাৰ এখেত লিজা, বেষ্ট মডেল। আগতো বহুত মেগাজিনত কাম কৰিছে। অঁ হয় নেকি? হয়। তাই আমাৰ লগতো কাম কৰিব বিচাৰিছে। তেনেহ'লেতো বৰ ভাল কথা। ছাৰ, অঁ কোৱা। এইকেইখন আজি শ্বুট কৰা ফটো। আপুনি চাই দিয়কচোন কোনখন পাব্লিছ কৰিব পাৰি। এইখন কৰি দিবা। তেনেহ'লে টোটন, কাইলৈ লিজাক আমাৰ ছাইটলৈ লৈ আহিবা। ঠিক আছে, উঠো আমি তেতিয়াহ'লে। তেনেহ'লে আহিছোঁ। থেংক ইউ। ঠিক আছে, কাইলৈ তেনেহ'লে টাইমত আহি যাবা। হ'ব ছাৰ। অহ, দিয়াচোন কিনো ফটো। আজি ফটোবোৰ মই চিলেকশ্যন কৰিম। এবাৰ ছাৰক সুধি লওঁ নেকি? নালাগে যোৱা, ছাৰে মোকেই চিলেক্ট কৰিব কৈছে। কিনো সৰু সৰু কথাত ছাৰক ডিষ্টাৰ্ব দি থকা। এইখন লোৱা, তুমি পাব্লিছ কৰি দিবা। ঠিক আছে। তুমি বহুত হ্যান্ডসাম, বহুত সেক্সি। তুমি মোৰ মনোকামনা পুৰা কৰা না। মেডাম, এইবোৰ ভাল কথা নহয়, মোক যাবলৈ দিয়ক চাওঁ। ছাৰ সোমাব পাৰোঁ? বহা। কোৱাচোন কি হ'ল? ছাৰ, এইবাৰ এইখনত যে মোৰ ফটো নাই, অকল ৰিজাৰ ফটোৱে পাব্লিছ হৈছে। এইটো কেনেকৈ হ'ল? সুমি, ছাৰ কি হ'ল? আহাচোন এইফালে। এইবাৰ ফটো পাব্লিছ হোৱা নাই যে? ছাৰ, টোটন ছাৰে যিখন ফটো চিলেক্ট কৰি দিছিলে সেইখন ফটোৱে পাব্লিছ কৰিব দিছিলোঁ ছাৰ। টোটনে আকৌ কিয় ফটোক চিলেক্ট কৰিলে? এবাৰতো মোক সুধি ল'ব লাগিছিলে, কিয় সুধি নল'লা? টোটন ছাৰে কৈছে আপুনি হেনো তেওঁক বোলে ফটো চিলেক্ট কৰিব দিছে। টোটনক মই কেতিয়া চাওঁ কাক মাতিছে বুলি কোৱা। হ'ব ছাৰ, পঠাই আছোঁ। ছাৰ মাতিছিলে? হয়, মাতিছে। এইবোৰ কি হৈছে? অকল লিজাৰ ফটো পাব্লিছ, পাহিৰ ফটো ক'ত? নহয় মানে ছাৰ, নহয়, কি নহয়? নিজৰ ইচ্ছামতে কাম কৰিব যদি আহিছা, ওলাই যোৱা আৰু তোমাৰ মডেল লিজাৰ মডেল দিছে। ঠিক আছে ছাৰ, এনেকৈ ক'লেতো মই আপোনাতকৈ ভাল কাম কৰি দেখুৱাম। অঁ দেখুওৱা, কিন্তু মূলত থাকি নহয়, অকলে কৰা। ঠিক আছে, তেতিয়াহ'লে মই অকলে কৰিম। এই যা, যা। তুমি টেনশ্যন নল'বা, তোমাৰ ফটো মই পাব্লিছ কৰিম। হ'ব ছাৰ। তোমালোকে নিশ্চয় জানা ইয়ালৈ কিয় আহিছা? হয় মেম, আমি মডেলিঙৰ বাবে আহিছোঁ। মুন্নাই চিলেকশ্যন কৰিব দেই। ঠিক আছে, তোমালোক কাইলৈ সোনকালে আহিবা, আমি আদত গৈ ফটোশ্বুট কৰি আমি চিলেকশ্যন কৰিম।
কি হ'ল ভন্টি? কি হৈছে তোৰ? কি হ'ল ভন্টি? কচোন কি হৈছে তোৰ? মই ইহঁতক কি কৰা যায়? চেণ্ডেলৰ মালা পিন্ধাই ৰাস্তাত ঘূৰাই ফুৰাও নেকি? বল ভন্টি। তহঁতে এইবোৰ কৰিবলৈহে আহিছিলি নেকি? উঠ, উঠ, বল, বল, বাহিৰত বল। বল, বাহিৰত বল, বল, ধৰ ইয়াক, বল, বাহিৰত বল। তহঁতে ছোৱালীৰ দেহক লৈ খেল কৰিব আহিছ। মাৰ ইয়াক, কি চাই আছ তহঁতে? মাৰ ইয়াক, মাৰ, মাৰ, মাৰ ইয়াক, মাৰ, 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 মাৰ ইয়াক, মাৰ। কি হৈছে কি হৈছে মাৰ মাৰ ইহঁতক মাৰ 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 ইহঁতক এই কি হৈছে ৰবা ছাৰ মোৰ ভন্টিয়ে ইহঁতৰ তাত মডেলিং কৰিব যাওঁতে ছাৰ সোমাব পাৰোনে? কাম কোৱা কি হ'ল ছাৰ? ফটোবোৰ যে ইমান মাহ হ'ল কোনো মেগাজিনত পাব্লিছ হোৱা নাই। পাব্লিছ কৰিম ৰবা কিন্তু কিন্তু কি ছাৰ? আমাৰ এটা চৰ্ত আছে কি চৰ্ত ছাৰ? মুন্না তুমিয়ে বুজাই দিয়াচোন যদি তোমাৰ ফটোবোৰ পাব্লিছ কৰিব লাগে তেনেহ'লে তুমি আমাৰ মনৰ কাম পূৰণ কৰিব লাগিব ছাৰ আপোনালোকে এইবোৰ কি কৰিছে? যি তুমি শুনিছা তাকেই কৈছো ছাৰ মই এইবোৰ কৰিব নোৱাৰিম। তেনেহ'লে তোমাৰ ফটো আমি পাব্লিছ কৰিব নোৱাৰি নালাগে কৰিব, মই বেলেগ ষ্টুডিঅ'ত গৈ মডেলিং কৰিম। তুমি য'তেই নোযোৱা কিয় তোমাৰ দেহ দিবই লাগিব হ'ব দিয়া এতিয়া ৰবা ইহঁতৰ শাস্তি আছে সময়ত নিজেই পাব ঠিক আছে নহয় ছাৰ ইহঁতক শাস্তি আমি এই ৰবা উত্তেজিত নহ'বা ইহঁতক অকলীয়াকৈ এই ঠগবাজবোৰৰ এইটোৱে শাস্তি এই প্ৰবঞ্চকবোৰৰ ওচৰলৈ আহি আনে যাতে আৰু বলি নহয় তাৰ ব্যৱস্থা কৰাটোৱে আমাৰ প্ৰতি এতিয়া ব'লা এইকেইটা ইয়াতে থাকক